তো হাই গাইজ, কি খবৰ? আশা কৰোঁ চবেই ভালে আছে। আজি মই কাছমাৰী যাম। তো কাছমাৰী যোৱাৰ আগতে ভাবিলোঁ মই নিজৰ বাইকখন দেখুৱাওঁ বুলি। তো বহুত দামী বাইক নহয়, সৰু সুৰা বাইক। তো তথাপিও চাওকচোন মোৰ বাইকখনো কেনেকুৱা কি লাগে ক'ব। তো এইখনে সেইখন বাইক, নামটো প্লেটিনা। তো ভাবিলোঁ লোকে বহুত দামী দামী বাইক লৈ মই অকণমান গমাই মেৰাপানী অহা যোৱা কৰিবলৈকে এখনকে লওঁ বুলি। এখনৰ মাইলেজো ভাল দিয়ে আৰু সৰু সুৰা যিবোৰে চব্জি বেপাৰ কৰে, কিবা মানে সৰু সুৰা বিজনেছ কৰে, সেইবোৰৰ কাৰণে বহুত ভাল। তো এয়াও মাইলেজো ভাল দিয়ে। মাইলেজ কমচে কম 70, এনেইতো ডিলাৰ কৰা মতে 80+ দিয়ে কৈছে। তো এয়াও মোৰ এখন চলিছে 2041 কিলোমিটাৰ। তো ক'বলৈ গ'লে মাইলেজো বহুত ধুনীয়া। কাছমাৰী যাম এতিয়া মই এটা কামত। তো সেইটো কামৰ পৰা আহি মই আপোনালোকক বহুত দুখ লগা কথা। কালি মানে আমাৰ ঘৰৰ ওচৰতে এটা ঘটনা হৈ গ'ল। তাৰ কথা ক'ম অলপ। বহুত দুখৰ, মানে ক'বলৈ গ'লেতো মনটোতো বেয়াই লাগে। তথাপিও আপোনালোকক অকণমান যাতে সতৰ্ক হওক সেনেকুৱা মানে ঘৰৰ পৰা। তো তাৰে অলপমান মানে আপোনালোকক ক'ম। ব'লক তাৰ আগত কাছমাৰীৰ পৰা আহি লওঁ। তো চলিয়ে শুরু করতে हैं। তো ফাইনেলি আহি পাই গ'লোহি। তো বহুত গৰম আছে আজি আমাৰ গাঁৱত। তো 3 দিনমান হ'ল গৰম মাৰি আছে। তো কালি আমাৰ গাঁৱত ঘটি যোৱা এটা ঘটনা ক'ম বুলি ভাবিছোঁ। কালি মানে আমাৰ গাঁৱত একদম কাৰেণ্টত লাগি মানুহ মৰিলে। আৰু অকল ইয়াত বুলিয়ে নহয়, প্ৰত্যেকখন গাঁৱতে এনেকুৱা এটা ছিষ্টেম হৈ আছে নহয়, কাৰেণ্টত বছৰি কমচে কম 6টা-7টা মানুহ মৰে বছৰি। আৰু এইটো নিউজ আৰু চবেই নাপায় চাগে, কিন্তু এটা কথা কওঁ, কাৰেণ্টত কোনো লাগি মৰোঁ বুলি নমৰে। নিজৰ দেহাটো কোনো ত্যাগ দিব নিবিচাৰে, কোনো মৰিব নিবিচাৰে। আৰু এইটো কাৰেণ্টটো চবেই বিপদ বুলি জানে আৰু চবৰে ঘৰতে ইউজো হয়। তো তথাপিও যে মানুহ কাৰেণ্টত লাগে, কি কাৰণে লাগে? এইটো আপোনাৰ মোৰ ভুল নহয়, এইটো ভুল যিবিলাক কাৰেণ্ট আহি থাকে। আপোনালোকে চাব, মই ফটো দি দিছোঁ বাৰু। তো তাত ফটো চাওক, এনেকুৱা জেগা নাই য'ত আপুনি ঢুকি নাপায় কাৰেণ্ট। আপুনি যদি অলপো যদি হাত ওখ কৰি দিয়ে নহয়, তাত কাৰেণ্ট লাগি লাগিব। তো ভাবক আপুনি মই এখন বাইকে গ'লোঁ, বাইকখন চলাই। তো তাত যদি ওখ জেগা এডোখৰত কাৰেণ্ট লাগি থাকে বা কাৰেণ্টটো চাপৰ হৈ থাকে, সেইটো কোনো নাচায়। সেইটো সম্ভৱো নহয়, কাৰণ কেলৈ বাইকে গৈ আছোঁ আমি, বা কোনোবাই চাইকেল চলাই গ'ল। তো ওপৰলৈতো কোনো নাচায়, বা এবাৰ দুবাৰ চালে। আৰু ইমান ৰাস্তা কিনাৰত যদি ইমান চাপৰি হৈ আছিলে, তো নুশুঠালে কিয়? এইটো কালি বহুত নহ'বলগীয়া ঘটনা এটা ঘটি গৈছে। সেইটো আচলতে ভুলটো কাৰ গাত জানে? যিবিলাক কাৰেণ্টৰ মানুহ আছে, কাৰেণ্ট যিবিলাকে বনায় কৰে, তো সিহঁতিতো জানে ন কাৰেণ্টটো কি বস্তু। আমিও জানো, কিন্তু আমিতো নাজানো। আমিতো আমি তাকতো ভাল কৰিব যাব নোৱাৰোঁ, কাৰণ কেলৈ আমি কাৰেণ্টৰ বিষয়ে একোডাল নাজানোৱে। তো কাৰেণ্টৰ মানুহে ভাল কৰিব লাগিব। তো তথাপিও যে ইমান প্ৰতিবাৰে ক'লেও যে সিহঁতক পইচা লাগে, কিবা লাগে, ফোন কৰি ক'লেও সিহঁতি ক'ব যে ভাল কৰাৰ পিছত মোক আমুক টকা লাগিব। আৰে তই চৰকাৰে পইচা নিদিয়ে নেকি? আৰু যিহেতু কাৰেণ্ট বিলটো ল'বলৈ আকৌ পটককৈ আহিব। কাৰেণ্ট বিলটো যদি ফোন কৰি কওঁ নহয়, বোলে মোৰ কাৰেণ্টটো বিল দিব হৈছে, তো ক'ব যে তোমাৰ আহি যোৱা, কাৰেণ্ট বিলটো মই ইয়াত লৈ ল'ম বা অফিচত দি দিয়া, সেইটো লগালগ ক'ব। কিন্তু তথাপিও যে ইমান সৰু এটা ভুলৰ কাৰণে যে মানুহ মৰি গৈছে, এটা জীৱন নাইকিয়া হৈ গৈছে। তো কি মানুহৰ মূল্য কি একো নায়েই নি? মানুহ মানে আজিকালি মানুহৰ প্ৰতি মানুহ একো ভাবেই নাই। ইমান যদি মানুহৰ প্ৰতি মানুহ মৰমে নাই, এই সংসাৰখনত মানুহ জীয়াই থাকি তেতিয়া একো কামেই নাই। আৰু এইটো ভিডিঅ' বনোৱা মোৰ এটাই উদ্দেশ্য, যিবিলাক গাঁৱে যিবিলাক কাৰেণ্ট আছে, আপোনালোকে চাব পাৰিব
গোটেই কাৰেণ্ট নহয়, চাপতে আছে, হাতে ঢুকি পাব। কিছুমান গছ গছনি লাগি আছে, কিছুমান মানে বহুত ক'বলৈ গ'লে এইটো বহুত দীঘল হৈ যাব। তো আপোনালোকে নিজে ভাবক, এইটো সিহঁতি অলপ হ'লেও ঠিক কৰিব নোৱাৰেনে? যিটো এতিয়া কাৰেণ্টৰ পোষ্ট দিছে, সেইটো কৈছোঁ নহয়, কমচে কম মই আছোঁ হাইট 5 ফুট, তো 6 ফুট আছোঁ। হাতে চাতে হয়তো 7-8 ফুট হৈ যাব। যদি 7 ফুট যদি ওখত যদি কাৰেণ্টটো দিয়ে, এইটো মানুহটো কি চব টাইমতেতো বস্তুটো চাই নাথাকে ন, যে কাৰেণ্টটো এইখিনিতে আছে সেইখিনিতে আছে। মানুহৰো ভুল হয়, মানুহৰো ভুল নোহোৱা নহয়। তো সেইটো ভুলৰ কাৰণে যে মানুহটোৰ নিজৰ জীৱনটো যাবলগীয়া হৈ যায়, তো তাক কি অকণমানো ঠিক কৰিবলৈ কি সুবিধাই নাই নেকি? কাৰেণ্টটো কি ছেফটি বেল্ট নাই নেকি? বাহিৰৰ দেশলৈ যাওক আপোনালোকে, বাহিৰৰ দেশত চাওকগৈ, কাৰেণ্টটো চব তলত দিয়া আছে, তলে দিয়া আছে। আৰু যিটো মেইন লাইন কাৰেণ্ট সেইটো ওখত কমচে কম 30-40 ফুট ওখত দিছে। আমাৰ ইমান গাঁৱে গোটেই বাঁহ কিবা কিবি বহুত মানুহ, আমাৰ এই গাঁৱততো বেছি মানুহ। এই অলপ আগলৈ য'ত মৰিছে তাৰ অকণমান আগত এটা গছ কাটি আছিলে, পটককৈ গছ কাটোতে ডালটো বহি গ'ল, তাৰ সেই কাৰেণ্টটো লাগি ডিঙিটো বেকা হয়। ভাবক, সেইটোতো সেয়া ভুল নহয়। আৰু গছ গছনি লাগিছে কৰিছে, তো কাটিবই। তো কাটোতে যদি পটককৈ যদি কাৰেণ্টটোত পৰিও গ'ল, কাৰেণ্টটো আহি থকা সময়ত পটককৈ পৰিয়েই গ'ল যেনিবা, তো পৰি গ'লেতো সেইটো নাভাবে যে কাৰেণ্টটো মোৰ গাত আহি যাব বুলি। আৰু যদি ইমান প্ৰতিবাৰে 1000 বাৰ যদি ফোন কৰি যদি কয় সিহঁতক, তহঁতি কাৰেণ্টটো ভাল কৰিছা, তো নকৰিলেতো বাধ্যততো কাৰেণ্টটো নিজে ভাল কৰিব লাগিব ন। আপোনালোকে ভাবক, যিটো বস্তু আমি বিপদ বুলি ভাবিও তাক যে আমি নিজে ইউজ কৰিবলগীয়া হয়, নিজে মানে চাবলগীয়া হয়, কি যি হওক, ব'ট হওক কিবা হওক বা কাৰেণ্টটো হওক। এতিয়া ঘৰৰ ওচৰত বাঁহ এডাল লাগি থাকিলে সেইটো আমি নিজে চফা কৰিব লাগিব। মানুহ আহি চফা কৰি নিদিয়েহি। যেতিয়া কাৰেণ্টটো ছিগিব নহয়, তেতিয়া ফোন কৰিলে ক'ব যে পইচা লাগে। আৰে যদি ইমানেই যদি অসুবিধা, ইমানেই যদি সিহঁতক যদি পইচা পাতি যদি কাৰেণ্টৰ বিষয়াক যদি চৰকাৰে নিদিয়ে, তেতিয়া কাৰেণ্টটো নালাগে আমাক, থৈ দিয়ক। আগতে কি আমি কেনেকৈ আছিলোঁ? আগতে চাকি পোহৰতে আছিলোঁ, সেনেকৈ থাকিম। ইমান 1000 বাৰ এইটো কথা অকল মই কোৱা কথা নহয়, প্ৰতিজন মানুহে ক'ব, প্ৰতিজন ব্যক্তিয়ে ক'ব যে কাৰেণ্টটো ভাল ব্যৱস্থাকৈ আহিব লাগে। আৰু এতিয়া অকণমান দিনৰ আগত গোটেই হুলস্থুল হৈ গৈছে মিটাৰ লৈ। আৰু সেই মিটাৰটো চৰকাৰে দিছে নহয় জানো? চৰকাৰে দিছেতো, কাৰেণ্টটোতো আমাৰ ঘৰত কিমান এটা কাৰেণ্ট ইউজ হৈছে, কিমান নাই হোৱা, তো সেইটোতো গম পাব ন, যিহেতু ডিজিটেল মিটাৰ। তো তাত যদি আগতে আহি থাকে বিল যদি 200 টকা, তাত যদি 700 টকা আহে, সেইটোতো সম্ভৱ নহয়। আৰু ময়ো নেমানো। আৰু যদি ইমানেই যদি চৰকাৰখনে যদি ইমানেই যদি নুবুজে, ইমানেই যদি নেভাবে যে এইবোৰ কথা নেলাগে, তো বাদ দিয়ক। সেনেকুৱা আমাক কাৰেণ্ট নালাগে তো এৰুৱাই দিয়ক। চৰকাৰখনে যদি এবাৰ কৈ দিয়ে নহয় বোলে কাৰেণ্টটো নিদিওঁ, তো কাটি দিয়ক, বেয়া নাপাওঁ। আগতে মানুহবোৰ সেনেকৈ যি আছিলে সেনেকৈ কৰি আছিলে। কাৰেণ্ট অহাৰ পৰা কিবা এইবোৰ ডিজিটেল হেৰি অহাৰ পৰা মানুহবোৰতো বেছি সোনকালেতো মৰিবলৈহে লৈছে। এতিয়াতো প্ৰত্যেক ঘৰতে মোবাইল। আগতেতো মোবাইল নোহোৱাকৈ চলি আছিলোঁ। এইবোৰ নহ'লে কি চলিব নোৱাৰিব নেকি? চবেই পাৰিব, প্ৰত্যেকটো মানুহে পাৰিব। তো মই এইটোৱে কৈছোঁ যে কাৰেণ্টটো দিয়ক, ভাল ছিষ্টেমত দিয়ক, যাতে কোনো তাত মানুহ নমৰে। এতিয়া আপোনালোকে চাব, নিজৰ ঘৰৰ গাঁওখনত চাব, কমচে কম 6-7টা মানুহ বছৰেকত মৰে, আৰু সেইটো নিজে কেতিয়াও উদযাচি নমৰে। মই বাৰংবাৰ কৈছোঁ, কেতিয়াও নিজে উদযাচি নমৰে। বহুত বেয়া লাগিছে, মানে ক'বলৈও বেয়া লাগে, কাৰণ কেলৈ নিজৰ বৰ্তা হয় ন। তো সেনেকুৱা ঘটনা আপুনি যিটো মানুহক যদি মুখৰ আগত দেখি থাকে, যদি
পটককৈ যদি এটা সাধাৰণ ভুলৰ কাৰণে যদি মানুহটো যদি গুচি যায়, সেইটোতো কোনো মানি নল'ব। অন্তৰটো চবৰে দুখ পাব ন। যিহেতু মুখৰ আগত যিটো মানুহ দেখিয়ে আছোঁ, যিটো মানুহ আমি কথা পাতি আছোঁ, যিটো মানুহ ঘপককৈ যদি মৰি থাকে সেনেকুৱা এটা সাধাৰণ ভুল এটাৰ কাৰণে, তো এইটোতো কোনো ভুলটো কৰোঁ বুলি নাই কোৱা সেই মানুহজনে, বা সেই মোৰ নিজে বৰ্তাৰ বুলি কৈছোঁ এতিয়া, তো বৰ্তাজনে তো ভুলটো নিজে কৰোঁ বুলি নকৰে। সেইটোতো 1% চান্স নাই যে যিটো ভুল কৰিছে, তো 1% চান্স নাই বোলে, চান্স পোৱা হ'লেও এটা কথা, তো চান্স নাই। তো সেইটো ভুল যদি গমেই পায় চবে, আৰু চৰকাৰখনেও যদি গম পায়, তো তাক ছেফটি বেল আনক না, তাক এটা কভাৰ ছিষ্টেম দিয়ক। এতিয়া যেনেকৈ কাৰেণ্টৰ গাঁৱে গাঁৱে এটা কভাৰ ছিষ্টেম কিবা ডিজিটেল কিবা কিবি উলিয়াইছে, তো সেনেকুৱা ছিষ্টেম দিয়ক, সোনকালে কওক। এতিয়া মানুহ অলপ ছেফ হ'ব। আৰু কিমান মানুহৰ মানুহ মানে মৰিব লাগিব। তো মই এই ভিডিঅ'টোত এইটোৱে ক'বলৈ লৈছোঁ যে যাতে কাৰেণ্টটো বেয়া নহয়, ভাল বস্তু, কিন্তু এটা মানে গাঁৱে গাঁৱে বহুত চাপত কাৰেণ্ট আছে, আৰু গছ গছনি লাগি আছে, কৰি আছে, তো তাত বডি হয়, মানুহ বহুত মৰিছে। তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকক এই বস্তুটো সোনকালে ছল্ভ কৰি যাতে তাক কভাৰ দি কৰি চৰকাৰখনে দিয়ে, তো তাৰে কামনা কৰিলোঁ মই। তো যদি কিবা এটা যদি কওঁতে ভুল ভ্ৰান্তি হৈছে, তো মাফ খুজিছোঁ আপোনালোকক। তো কাৰণ কেলৈ নিজৰ বৰ্তমানৰ অন্তৰখনত আঘাত পাই যায় ন। পটককৈ যদি এজন মানুহ নাইকিয়া হৈ যায়, তো চবৰ অন্তৰখনত দুখ পাব ন। তো মই যদি সেনেকুৱা আছোঁ, ভাবক তাৰ ঘৰখনৰ মানুহ কেনেকুৱা হ'ব, ঘপককৈ মানুহজন মই। এইটো কোনো সম্ভৱ নোহোৱা নিচিনা কথা এটা হৈ গৈছে। তো আজিলৈ ভিডিঅ' ইমানে। যদি ভাল পালে তো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰো কৰি দিব, যাতে এই ভিডিঅ'টো যাতে মানে চৰকাৰখনে পায়গৈ মানুহৰ আগত। যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে চৰকাৰখনে অকণমান এই কথাটো শুনে। তো তাকে ক'লোঁ। তো আজিলৈ ভিডিঅ' ইমানে। তো আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই।